নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল দ্য কেৰিয়াৰ টেকলৈ। 1 নম্বৰ প্ৰশ্ন, হুইচ ডে ইজ অবজাৰ্ভড এজ এ ৰাইনো ডে ইন আছাম? কোনটো দিনক অসমত ৰাইনো ডে বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব 22 ছেপ্টেম্বৰ। 2 নম্বৰ প্ৰশ্ন, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী surya পাহাৰ ইজ লোকেটেড? অসমৰ কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গোৱালপাৰা। 3 নম্বৰ প্ৰশ্ন, সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি? সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিলে? ইয়াৰ উত্তৰটো হ'ব চুতীয়া। 4 নম্বৰ প্ৰশ্ন, দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ? অসম মেডিকেল কলেজক আগতে কি বুলি জনা গৈছিলে? ইয়াৰ উত্তৰটো হ'ব বেৰী হুইচ মেডিকেল স্কুল। 5 নম্বৰ প্ৰশ্ন, মুলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট উইথ হুম? মুলা গাভৰু কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হ'ব তুৰ্বক। 6 নম্বৰ প্ৰশ্ন, হুইচ 4 এনিমেলছ আৰ ডেপিক্টেড অন দ্য ফ্ৰিজ অফ দ্য এবাকাছ ইন দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত এবাকাছৰ ফ্ৰিজত কোন 4টা প্ৰাণীৰ অংকন কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব সিংহ, মহ, ঘোঁৰা আৰু হাতী। 7 নম্বৰ প্ৰশ্ন, হু ৰোট দ্য পয়েম সৰফৰোশী কি তমন্না? সৰফৰোশী কি তমন্না কবিতাটো কোনে লিখিছিল? ইয়াৰ উত্তৰটো হ'ব ৰামপ্ৰসাদ বিছমিল। 8 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া? ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? ইয়াৰ উত্তৰটো হ'ব APJ আব্দুল কালাম। 9 নম্বৰ প্ৰশ্ন, গগনা ইজ এ ফেমাছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম মেড আপ অফ? গগনা হৈছে অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ, ইয়াক কিহৰ পৰা নিৰ্মাণ কৰা হয়? ইয়াৰ উত্তৰটো হ'ব বেম্বো অথবা বাঁহ। 10 নম্বৰ প্ৰশ্ন, হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ? অলিম্পিক খেলৰ পতাকাখনত কোনটো ৰং অন্তৰ্ভুক্ত নহয়? ইয়াৰ উত্তৰটো হ'ব পাৰ্পল অৰ্থাৎ বেঙুনীয়া। 11 নম্বৰ প্ৰশ্ন, দ্য কেপিটেল অফ পেৰু ইজ? পেৰুৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হ'ব লিমা। 12 নম্বৰ প্ৰশ্ন, দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন? দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। 13 নম্বৰ প্ৰশ্ন, হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পিংগল ভেংকায়া। 14 নম্বৰ প্ৰশ্ন, হু ৰোট কথাগীতা? কথাগীতা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব ভট্টদেৱ। 15 নম্বৰ প্ৰশ্ন, দ্য ফাৰ্ষ্ট আছামিজ ওমেন হু গেট দ্য সংগীত নাটক একাডেমী এৱাৰ্ড ইজ? সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াৰ উত্তৰটো হ'ব প্ৰতিমা বৰুৱা পাণ্ডে।